দোস্তো ওয়েলকাম টু মাই বেক টু চেনেল। মই বৰ্তমান গৈ আছোঁ দেৱী উৎসৰ্গা কৰিবৰ কাৰণে, আৰু আপোনালোকো পাৰে যদি যাওক দেৱী উৎসৰ্গা কৰিবৰ কাৰণে। দেৱী উৎসৰ্গা কৰিবৰ কাৰণে আপোনালোক গৈছেনে নাই বাৰু? যদিহে যোৱা নাই এতিয়াই যাওক, বুজিছে? বহুত ভাল লাগে, বুজিছেনে? তাৰপিছত কিমান ধুনীয়াকৈ দেৱীজনী বজাই বজাই লৈ আজি আকৌ নদীত উতৰাই দিব। বৰ্তমান মানুহ ইমান নাই বাৰু, তথাপিও আছে, ভালেই মানুহ আছে বাৰু। নাচা নাচা নাচা, ভালকে নাচা, ভালকে নাচা। আজি নাচিলো আৰু বুজিছা? মানুহ চাওঁ, ইমানো হোৱা নাই, তথাপিও যিখিনি দেৱী উৎসৰ্গা কৰিবৰ কাৰণে মানে যাব, এইখিনিয়ে যথেষ্ট আৰু এইখিনি মানুহে যথেষ্ট, বুজিছে? আহক লংজাপ জাৰনী পূজাবাৰী, আহক আহক। বলো দুৰ্গা মা কি জয়, বলো দুর্গা মা কে। কারণ মাল বিক্রি করে শেষ করে দিলে এয়া চাওক একো নাইকিয়া হৈ গ'ল। চাওক চাওক, দোকানত মাল শেষ কৰি দিলে এইজন ব্যক্তিয়ে। দোকানী আপোনাৰ পূজা বতৰত বেচা বিক্ৰী কেনেকুৱা হৈছে? ফাটাফাটি হৈছে ন? এয়া চাওক চেজ হৈ গ'ল বেচা বিক্ৰী। পূজাত আহিতো জেলেপি খোৱাৰ মজাই বেলেগ না, কিন্তু আজিতো জেলেপি দোকানে নাহিলে না। জেলেপি খাব লাগিছিলে, কিন্তু জেলেপি দোকান নাহিলে এতিয়া কিনো কৰিম আৰু, এনেকৈ কিবা এটা খাব লাগিব দিয়া। বৰ্তমান মই আছোঁ জাৰনী পূজাবাৰীত, আপোনালোকো পাৰে যদি আহক জাৰনী পূজাবাৰীত, লংজাপ জাৰনী পূজাবাৰী। আহি যাওক আহি যাওক, মজা লাগিছে কিন্তু ইয়াতে আহি দেই, একদম বহুত বহুত বহুত। মইতো জেলেপি খাব নাপালোৱেই, আপোনালোকে পালেনে নাই বাৰু জেলেপি খাব? কালি খালোঁ দিয়ক, আজি নাখালেও হ'ব না। এয়া উঠাব এতিয়া দেৱী গাড়ীত, এতিয়া দেৱীক উঠাব, দেৱী বিসৰ্জন দিবৰ কাৰণে নদীত যাব। পানী নদীত নিব, বেলেগত নিনিয়ে, বৰপানী নদীত নিব। এইখনে আমাৰ ওচৰততো এইখন নদীয়ে আছে না, বৰপানী নদী, তাতে লৈ যাব আৰু দিয়ক। আহক আপোনালোকে পাৰে যদি। এই দেৱী উঠালে আৰু, এই উঠালে এই উঠাই দিলে। আহক আপোনালোকে।
অইনবাৰৰ নিচিনা যেনেকৈ ছোৱালী হয় ন, অইনবাৰ যেনেকৈ মানে ছোৱালী হয়, এইবাৰ কিন্তু ছোৱালীৰ সংখ্যা বহুতেই কম। কিয় নাজানো, কিজানি ছোৱালীবোৰ বিয়া গ'ল নেকি, সেইকাৰণে ছোৱালীৰ সংখ্যা কমি গ'ল দেখোন, নাইকিয়া। মই দেখিছোঁ কিজানি কেইজনীমান দেখিছোঁ, কিন্তু ছোৱালী চাব মন আছিলে, বুজিছে। দুৰ্গা পূজাতো ছোৱালী চাই মজা লাগে না। আজি কিন্তু এটা বস্তু ভাল লাগিছে, ৰ'দটো কিন্তু বহুত দিছে দেই, একদম মানে কি কম, ঘামত মানে অৱস্থা নাইকিয়া হৈ গৈছে আজি, বুজিছে। মানুহ কিন্তু বহুত হৈছে দেই, এইবাৰ কিন্তু দেৱী বিসৰ্জন দিবৰ কাৰণে মানুহ বহুত হৈছে। ভাল লাগে, এনেকৈ মানুহ হ'লে বেছি ভাল লাগে, বুজিছে। এনেকৈ মানুহ হ'ব লাগে, একচুৱেলি এনেকৈ হ'ব লাগে, চব মিলা প্ৰীতিকৈ এনেকৈ থাকিব লাগে। মইতো ইমান কষ্টকৈ ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই ভাল পায় নে বেয়া পায় নাজানো, কিন্তু লাইকটো কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিব হা। মই নাচি ভাল নাপাওঁ। কিয়?
বৰ্তমান নি আছে বৰপানী নদীত বিসৰ্জন দিবৰ কাৰণে। এয়া নি আছে লাহে লাহে ধৰক লাহে লাহে যাওক চাব ভালকৈ যাব। লাগিছে নে বেয়া লাগিছে নাজানো, কিন্তু মোৰ অকণমান বেয়া লাগিছে। ইমান ধুনীয়াকৈ দেৱীজনীক এতিয়া পানীত আকৌ উঠাই দিলে, ইমান ধুনীয়াকৈ সজাই কৰি উঠালে আকৌ পানী উঠাই দিলে। চাওকচোন কেনেকুৱা যে লীলা ভগৱানৰ। এয়া দুৰ্গা মা পানীত উঠি গ'ল আৰু এয়া গৈ আছে। নদীত গা ধুই আছো বিসৰ্জন কৰি, দুৰ্গা বিসৰ্জন কৰি বৰ্তমান গা ধুই আছো। আপোনালোকে গা পা ধুলে নে নাই? যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নেপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ নতুন ভিডিঅ' পাবৰ কাৰণে।